সাবস্ক্ৰাইব কৰক চেনেল ইণ্টেলিজেণ্ট ইণ্ডিয়া কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে ভিডিঅ'বিলাক সময়মতে পাই থাকে। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, মই হিৰটিকা। আজি এটা অকণমান বেলেগ ভিডিঅ' যিটো বৰ্তমান অসম জ্বলি আছে, যিটো কাৰণত বৰ্তমান অসম জ্বলি আছে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। নাগৰিক সংশোধনী বিল 2016। এইখন এখন আমাৰ ক'বলৈ গ'লে জাতি ধ্বংসী বিল বুলি ক'লে আমাৰ ভুল নহ'ব। চৰকাৰে এইটো কিয় বুজা নাই যে আমাৰ অসমীয়া মানুহে এইটো একচেপ্ট কৰিব বিচৰা নাই। ময়ো আচলতে ডাইৰেক্ট কওঁ, এইটো ময়ো অপ'জ কৰিছোঁ। ডাইৰেক্ট বিলখন মই ছাপৰ্ট নকৰোঁ, বিলখন কেতিয়াও মই ছাপৰ্ট নকৰোঁ এজন অসমীয়া হিচাপে। আমাৰ চৰকাৰে এইটো কিয় বুজা নাই আমাৰ যে আমি এইখন অসমীয়া হিচাপে আমি এইখন বিল ছাপৰ্ট কৰিব বিচৰা নাই। তাৰ লগতে আমি কেইটামান কথা ক'ব বিচাৰিছোঁ। এই বিলখনত আচলতে কি আছে এনেকুৱা যাতে আমি অসমীয়াবিলাক আমি কৰি আছোঁ, ইমান প্ৰটেষ্ট কৰি আছোঁ। এই বিলখন হ'ল আচলতে আমাৰ যিখিনি আমাৰ বাংলাদেশ, আফগানিস্তান, পাকিস্তানত যিখিনি আমাৰ নিৰ্যাতিত নিপীড়িত হিন্দু, শিখ, আমাৰ জৈন বা অন্য ইছলামত বাহিৰে অন্য ধৰ্মাৱলম্বী যিবিলাক লোক আছে, আহি আমাৰ ইয়াত যিবিলাকে আমাৰ এইকেইদিন কেম্পত আছে ইমান বছৰ ধৰি আমাৰ ইণ্ডিয়াত, সেইসকলক আমাৰ ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা এই বিলখনত কৈছে। বিশেষকৈ ধৰক 8 লাখ মান মানুহ অসমতো সোমাব বুলি এটা ধাৰণা আমাৰ আছে। সেইকাৰণে বন্ধুসকল আমি এই 8 লাখ মানুহৰ বজা আমি অসমীয়া ল'ব বিচৰা নাই আৰু এইটো ভাৰত চৰকাৰে জনা উচিত। এতিয়া আমি কথা কেইটামান তাৰ লগত ৰিলেটেড কেইটামান কথা আমি ক'ব খোজো একেলগে। এজন ভাৰতীয় হিচাপে আমি আমাৰ সংবিধানক কৰোঁ, সন্মান কৰোঁ। সেইকাৰণে আমি এই ধৰ্ম নিৰপেক্ষ, আমাৰ সংবিধানে যেনেকৈ আমাক ধৰ্ম নিৰপেক্ষ কৰি ৰাখিছে, গতিকে আমি ধৰ্মৰ ভিত্তিত কাকো কোনো মানুহক নাগৰিকত্ব দিয়াত আমি ছাপৰ্ট নকৰোঁ। এতিয়া কথাটো হ'ল কি এনেকুৱা, আমি যেনেকৈ ধৰ্ম নিৰপেক্ষ ব্যক্তি হ'ব লাগে, প্ৰতিজন মানুহ আমাৰ ভাৰতত থকা প্ৰতিজন মানুহ ধৰ্ম নিৰপেক্ষ হোৱা উচিত। কিন্তু এনেকুৱা নহয় যে আমি বঙালী হিন্দুৰ অপ'জ কৰিম কিন্তু আমাৰ সত্ৰৰ মাটি বেদখল কৰিব দিম কোনোবা বেলেগ কোনোবা বিশেষ ধৰ্মীয়াৱলম্বী মানুহ বা কোনোবা। এনেকুৱা হ'ব নালাগে। বা আমাৰ এনেকুৱা হ'ব নালাগে যাতে বিজেপি চৰকাৰৰ আমি যিবিলাক বেয়া বস্তু আছে, ভাল কাম আছে, সেইবিলাকক সমৰ্থন নকৰিম কিন্তু বেয়া বস্তুবিলাকত আমি একদম ৰাজপথত আন্দোলন কৰিম, কিবা কৰিম। ভাল কামবিলাকক আমি ছাপোৰ্ট কৰিব লাগিব, বেয়া কামবিলাকক আমি প্ৰতিবাদ কৰিবই লাগিব, কিন্তু ভাল কামবিলাকক আমি তেনেকৈ ছাপোৰ্ট কৰিব লাগিব। ঠিক একেদৰে আমি যেনেকৈ সত্ৰৰ মাটি বেদখল হৈছে সেইবিলাকো আমি উদ্ধাৰ কৰিব লাগিব। আমাৰ জাতীয়তাবাদৰ আমাৰ যিটো সত্তা বজাই ৰাখিবলৈ আমি সেইবিলাক আমি আমাৰ তেজত দেখুৱাই দিব লাগিব। আমি যেন সত্ৰৰ মাটি আমি যিমান ভাল পাওঁ, আমাৰ দেশখন সিমান ভাল পাওঁ, আমি বেলেগক আহিব নিদিওঁ ইয়াত। ঠিক বন্ধুসকল, একেদৰে আমি কম কি ধৰ্ম বুলি থাকোঁতে আমি যেন বহুত পিছুৱাই গৈ আছোঁ নেকি। আচলতে যিবিলাক দেশত আচলতে মানৱীয়তাৰ ধৰ্মটো আগত ৰাখি আগবাঢ়ি গৈছে সেইবিলাক দেশ বহুত ডেভেলপ হৈছে। কিন্তু আমাৰ যিবিলাক দেশ আমাৰ ধৰ্মকে আছে সেইবিলাক দেশ কিন্তু আমাৰ মিডিল ষ্টেপতে আমাৰ ৰৈ গৈছে। মিডিল ষ্টেপত কিয় এনেকুৱা হৈছে আমি এটা বিশ্লেষণ কৰা উচিত। ধৰ্মই দি ৰাজনীতি কিমান কৰিব আৰু ধৰ্মটো বাদ দিয়ক, ডেভেলপমেণ্টৰ ৰাজনীতি কৰক, ভাল কামৰ ৰাজনীতি কৰক। সকলোৱে আমি আপোনালোকৰ লগত আছোঁ যদি আপোনালোকে ভাল কামৰ ৰাজনীতি কৰে বা ডেভেলপমেণ্টৰ ৰাজনীতি কৰে। গতিকে বন্ধুসকল, মই বিশেষ নকওঁ বা বিশেষ মই নাজানো, আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব পাৰে। আপোনালোকে এই বিলখনৰ কথা কি ক'ব কমেণ্ট কৰি জনাব সকলোৱে। আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতুকে কণ্ট্ৰভাৰ্চি হৈ যাব পাৰে।